কেনেকৈ ভাইৰেল হয় পৰীক্ষাৰ প্ৰশ্ন কাকত 15-20 হাজাৰ টকাত বিক্ৰী হয় পৰীক্ষাৰ প্ৰশ্ন কাকত দুটা নম্বৰত বিশেষ নাম্বাৰৰ পৰা মেছেজ আহে পৰীক্ষাৰ্থীলৈ মেছেজত সোধা হয় পেপাৰ লাগিব নেকি বুলি মেছেজ অহা নম্বৰ দুটা হৈছে 6900130963 আৰু 8471823241 পৰীক্ষাত 15 নম্বৰ মাৰ্কছ লাগিলে দালাল চক্ৰক দিব লাগে 3000 টকা যদি পৰীক্ষাৰ্থীক সম্পূৰ্ণ প্ৰশ্ন কাকতখন বিচাৰে তেন্তে ভৰিব লাগে 15ৰ পৰা 20000 টকা এটা দালাল চক্ৰই এই সমগ্ৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণৰ অভিযোগ উত্থাপন কৰিছে দল সংগঠনে পৰীক্ষাৰ পেপাৰৰ নামতো লাখ লাখ টকা উপাৰ্জনৰ চেষ্টা দুষ্ট চক্ৰৰ মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই সমগ্ৰ বিষয়টো অনুসন্ধান কৰি আছে CIDয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত CIDয়ে সোধপোছ কৰিছে সেবাৰ একাংশ বিষয়া কৰ্মচাৰীক ইফালে HSLC প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত 7জন ছাত্ৰক আটক কৰা হৈছে ডিব্ৰুগড়ত সোধপোছৰ বাবে আটক কৰা হৈছে ডিব্ৰুগড় সল্টব্ৰুক একাডেমীৰ অধ্যক্ষক আভিজাত্যৰ শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নিৰঞ্জন বৰদলৈক জেৰা আৰক্ষীৰ কেৱল অধ্যক্ষগৰাকীকে নহয় জেৰা কৰা হৈছে প্ৰতিষ্ঠানখনৰ ধৃত 7 ছাত্ৰক যিটো সল্টব্ৰুকৰ কথা শুনিলোঁ মই সঁচাকৈ বৰ চিন্তিত হৈছোঁ কাৰণ ডিব্ৰুগড়ত সল্টব্ৰুক বুলিলে মোৰ নিজৰে অকণমান এটা গৌৰৱ ফিল কৰোঁ আৰু ডিব্ৰুগড়ত এখন স্কুল প্ৰতিষ্ঠা হোৱা দিনৰ পৰা আছে কিন্তু যদি এইটো হৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক শিক্ষা বিভাগত আৰু কিবা হ'ব পাৰে বুলি মই নাভাবোঁ ইফালে সেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ দাবী 20000 টকাতে কিনিব পাৰি মেট্ৰিকৰ মাৰ্কছ সেবাত মেট্ৰিক পৰীক্ষা পাছ কৰাৰ নামত এটা সাংঘাতিক ডাঙৰ এটা ৰেকেট চলি আছিলে ধৰি লওক 20000 টকা লৈ পেলাই ল'ৰা ছোৱালীক মেট্ৰিক পাছ কৰাই দিয়া হৈছিলে আৰু তাৰো এটা আপোনাৰ থাকে ধৰি লওক কি হয় গৈ এই পৰীক্ষা যেতিয়া আপুনি ৰিজাল্টটো কম্পিউটাৰাইজ কৰা বুলি ক'লে এই নম্বৰটো ডাটা এণ্ট্ৰি কৰিব লাগে সেইটো কাম মেনুৱেলি কৰিব লাগে আৰু সেই ষ্টেজত আপুনি যদি কৈ দিয়ে যে অমুক ৰোল নম্বৰৰ ষ্টুডেণ্ট সি যদি 30তকৈ কম পাইছে তেল তাক 30 কৰি দিবি সেই ইনষ্ট্ৰাকশ্যন যদি আপুনি দি দিয়ে সেই কিন্তু মেনিপুলেট হৈ গ'ল নিউজ ডেস্ক ৰিপৰ্ট লাইভ টাইম